হাই ফ্ৰেণ্ডছ, মই আজি বহুত দিনৰ পাছত আপোনালোকক এটা মানে খানা ৰেচিপি এটা দেখাম। কিন্তু আজি 1.5 মাহখিনি মই নথকাৰ বাবে আপোনালোকক কোনো ধৰণৰ ভিডিঅ' দিব পৰা নাছিল। আজি যিটো ভিডিঅ' দিম, কলৰ পচলাৰ চব্জি, আফুগুটি দিয়া। এইটো পচলাটো ঠিক এই ধৰণে মই গোল কৰি কাটি লৈ তাক টুকুৰা টুকুৰাকৈ কাটি লৈছোঁ। 4চুকীয়া আকৃতিৰে টুকুৰা কাটি লৈ ইয়াক মই নিমখ দি পেলাই খুব ভালকৈ ইয়াৰ কষ পানীটো উলিয়াই দিছোঁ। দিয়াৰ পিছত এইখিনি আপোনালোকে চাওক, এনেকৈ ধৰণে 4চুকীয়াকৈ কাটি ল'ব। লোৱাৰ পিছত কেৰাহী এখন গেছত দি গৰম কৰি তাত তেল দি দিব। তেলতে প্ৰথম এখিলা তেজপাত দিব টুকুৰা কৰি লৈ। তাৰপিছতে দিব আপোনালোকে শুকান জলকীয়া এটা, কাৰণ মই জলকীয়া আৰু শুকান জলকীয়া, কেঁচা জলকীয়া, আদা নহৰু একেলগ কৰি বাটি লৈছিলোঁ। সেইকাৰণে মই তেলত শুকান জলকীয়া মাত্ৰ এটাই দিছোঁ। আৰু এইখিনিয়ে হৈছে আদা নহৰু, শুকান জলকীয়া আৰু কেঁচা জলকীয়াৰ পেষ্ট। আৰু এইখিনি হৈছে আপোনাৰ আফুগুটিৰ পেষ্ট, যিখিনি মই এই চব্জিত দিম। হালধি, নিমখ। অলপ দেৰি ভজাৰ পিছত, ইয়াৰ গোন্ধ যোৱাৰ পিছত আপোনালোকে আদা নহৰু জলকীয়াৰ পেষ্টটো দি দিব। ইয়াৰ পিছত হালধি দিব অলপমান। অকণমান দিব জালুক গুড়ি। জালুক গুড়ি অকণমান দিব। আপোনালোকে মছলাখিনি নিমখ আধা চামুচতকৈ অকণমান বেছি দি দিব। আপোনালোকৰ পচলাৰ পৰিমাণ অনুযায়ী নিমখটো দিব ইয়াত। মই বৰ বেছি বনোৱা নাই বাবে কম নিমখ দিছোঁ, মছলাও কম দিছোঁ। এই মছলাৰ পৰা তেল ফুটি যেতিয়া ওলাই যাব, তেতিয়া তাত আপোনালোকে আফুৰ পেষ্টটো দি দিব। আফুখিনি আপোনালোকে আগে তিয়াই থ'ব, তাৰপিছত তাক খুব ভালকৈ বাতি লৈ ইয়াত মানে পচলাত দিব লাগিব। গতিকে আগে আফুখিনি আমি মজুৱাই লৈছোঁ। মই পচলাখিনি দিম। আৰু আপোনালোকে এই মছলাখিনি খুব ভাল ধৰণে গোন্ধ যোৱালৈকে মজাব। আৰু যিমানেই মজোৱা যাব, বস্তুটোৰ সোৱাদো সিমানেই বাঢ়ে। এই মছলাখিনি তেল ফুটি যোৱাৰ পাছত মই পচলাখিনি দিম। আৰু পচলাখিনি আপোনালোকে কাটি লোৱাৰ পিছত নিমখ দি পেলাই অলপ সময় খচি ল'ব, যাতে তাৰ কষ পানীটো ওলাই যায়।
ইয়াত মছলাখিনি দিয়াৰ পিছত ভাল ধৰণে আপোনালোকে মছলাৰ লগত মিলাব। মিলাই তাক ঢাকনা মাৰি অকণমান দেৰি মজ খাবলৈ দিব। অলপ সময় তাক মজ খাই ল'বলৈ দিয়ক। এতিয়া এই পচলাখিনি যেতিয়া নিজৰ পানীটো শুকাই গ'ল, সিজিবৰ বাবে মই ইয়াত আৰু অকণমান পানী দিম আৰু 5-10 মিনিট সিজিবৰ বাবে ৰাখি দিম। এইখিনি মই পানী দিয়াৰ পিছত আৰু 7 মিনিটমান সময় তাক সিজিবলৈ দিম। সিজিলে আপোনালোকৰ আফু দিয়া পচলা ৰেডি হৈ যাব। এতিয়া ঢাকনা মাৰি মই 7 মিনিটমানৰ কাৰণে ৰাখি দিম। এতিয়া সম্পূৰ্ণ হৈ গ'ল আপোনালোকৰ আফু দিয়া পচলা, যিটো আপোনালোকে বনাই খাই চাব। খাই কেনেকুৱা পালে কিন্তু মোক জনাব দেই এই আইটেমটো। কাৰণ পচলাৰ আমি সাধাৰণতে খাৰ খাওঁ আৰু এনেই ভাজি পেলাই উতলাই খাওঁ, কিন্তু আফু দি সাধাৰণতে মানুহে নাখায়। সেইবাবে মই ভাবিলোঁ যে আপোনালোকক আফু দি বনোৱা পচলাটো আজি দেখুৱাওঁ আৰু খাই কেনে পালে মোক জনাবলৈ নাপাহৰিব। আৰু সৰ্বশেষত মই পচলাত অলপমান ধনিয়া দি দিছোঁ। এতিয়া আপোনালোকে মই মান ধনিয়াটো দি দিছোঁ অলপ ইয়াত। আৰু এইটোৱে হ'ল পচলাৰ আফু দিয়া ভাজি, যিটো খাই কেনে পালে মোক মোৰ কমেণ্টত জনাব। আৰু মোৰ ফেচবুক পেজ তচফিয়া কিটচেনটো আপোনালোকে ফ'ল' কৰি দিব আৰু লাইক শ্বেয়াৰ কৰিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা ৰাখিলোঁ। কাৰণ মই নতুনকৈ আপোনালোকক ফেচবুকত ভিডিঅ' দিছোঁ, ইউটিউবত ভিডিঅ' দিছোঁ, যিটো কাৰণে হয়তো আপোনালোকে বহুত চাই আছে। তাৰ মাজত মোৰতো নাচাবও পাৰে, মই আশা কৰিছোঁ। তথাপিও ভাবোঁ যে আপোনালোকে হয়তো যদি মোক মৰম দিয়ে তেন্তে মোৰ ফেচবুক চেনেলটো চাব আৰু ফ'ল' কৰি দিব। ধন্যবাদ।